অইল ইণ্ডিয়া লিমিটেড ৰিক্ৰুটমেণ্ট 16টা অপাৰেটৰ পোষ্ট ওলাইছে। লাষ্ট ডেট হৈছে 11 আৰু 12 মাৰ্চ 2025 চন। ইঞ্জিনিয়াৰিংসকলৰ বাবে ওলাইছে 8টা পোষ্ট। তেওঁলোকৰ কাৰণে 3 বছৰ ডিপ্ল'মা ইন এনি ইঞ্জিনিয়াৰিং ডিচিপ্লিন ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ পলিটেকনিক হ'ব লাগিব। 2 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ড্ৰিলিং অথবা ৰিগত কৰা হ'ব লাগিব, অথবা বেচেলাৰ্ছ ডিগ্ৰী ছায়েন্স ছিষ্টেমৰ পৰা হ'ব লাগিব। মিনিমাম 2 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু এজ লিমিট হৈছে মিনিমাম 18 বছৰ আৰু মেক্সিমাম এজ লিমিট হৈছে জেনেৰেলৰ কাৰণে 45 বছৰ, OBC NCL থকাখিনিৰ কাৰণে 48 বছৰ আৰু SC খিনিৰ কাৰণে 50 বছৰ হ'ব লাগিব। ইয়াত ফিক্স চেলাৰী দিয়া হ'ব 24,960 টকা যদিহে তেওঁ এবচেণ্ট নাথাকে। কণ্টেক্সুৱেল ড্ৰিলিং ৱৰ্ক অভাৰ এছিষ্টেণ্ট অপাৰেটৰ 8টা পোষ্ট ওলাইছে। এইখিনি ITI খিনিৰ কাৰণে 10 পাছ হ'ব লাগিব। আৰু ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব, ডিজেল মেকানিক, ফিটাৰ, ইলেক্ট্ৰিচিয়ান, টাৰ্নাৰ, ৱেল্ডাৰ, মটৰ মেকানিক। চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা কৰা হ'ব লাগিব এই সকলোবোৰ ট্ৰেড। 2 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব ড্ৰিলিঙত অথবা ৰিগত কাম কৰি থকা। এইসকলৰ এজ লিমিট হৈছে মিনিমাম 18 বছৰ আৰু মেক্সিমাম এজ লিমিট হৈছে জেনেৰেলৰ কাৰণে 40 বছৰ, OBC NCLৰ কাৰণে 43 বছৰ আৰু STৰ কাৰণে 45 বছৰ। এইসকলক প্ৰত্যেক মাহে দৰমহা দিয়া হ'ব 21,450 টকা যদিহে তেওঁলোকে লিভ নলয়। পোষ্ট আছে 4টা, SCৰ কাৰণে 1টা, STত নাই, OBC NCLৰ কাৰণে 2টা আৰু EWSৰ কাৰণে 1টা আছে। আৰু ITI খিনিৰ কাৰণে আনিজাবত আছে 5টা, SCত নাই, STত আছে 1টা, OBC NCLত আছে 2টা আৰু EWSত নাই। ৱৰ্ক অভাৰ অপাৰেটৰ কাৰণে ৱাক এণ্ড ইণ্টাৰভিউ হ'ব 12/11/2025। ৰেজিষ্ট্ৰেশ্যনৰ সময় হৈছে মৰ্ণিং 7টা বজাৰ পৰা 9টা বজালৈকে। আৰু ৱৰ্ক অভাৰ অপাৰেটৰ এছিষ্টেণ্টৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন হ'ব মৰ্ণিং 7টা বজাৰ পৰা 9টা বজালৈকে 12 তাৰিখ 11 মাৰ্চ 2025 আৰু দুলীয়াজান ক্লাব অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানত এই ইণ্টাৰভিউ হ'ব। আৰু আপোনালোকৰ প্ৰয়োজন হ'ব ইণ্টাৰভিউত দিবলৈ যাওঁতে আপোনালোকৰ প্ৰয়োজন হ'ব 1 কপি 3 চেণ্টিমিটাৰ × 3 চেণ্টিমিটাৰ কালাৰ ফটোগ্ৰাফ লাগিব, অৰিজিনেল আৰু চেল্ফ এটেষ্টেড ফটোকপি লাগিব, ডকুমেণ্ট চাৰ্টিফিকেট, ভেলিড আই প্ৰুফ লাগিব আৰু এড্ৰেছ প্ৰুফ লাগিব, এডমিট কাৰ্ড লাগিব, মাৰ্কশ্বিট লাগিব, পাছ চাৰ্টিফিকেট লাগিব 10 পাছৰ আৰু NCLখন লাগিব OBCৰ কাৰণে। আৰু আপুনি যদি ক'ৰবাত কাম কৰি আছে তাৰ বাবে ন' অবজেকশ্যন চাৰ্টিফিকেট লাগিব, NOC। যদি আপুনি অৰিজিনেল ডকুমেণ্টছ নিনিয়ে তেতিয়াহ'লে এই ইণ্টাৰভিউত আপোনাক বহিব নিদিয়ে বুলি উল্লেখ কৰিছে। এপ্লিকেশ্যন ফৰ্মখন ইয়াত সম্পূৰ্ণকৈ দেখুওৱা হৈছে।